মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে আমি কোষৰ বৈশিষ্ট্যৰ প্ৰথমটো কোষ আৱৰণৰ বিষয়ে আলোচনা কৰিছোঁ যে কোষ আৱৰণটো হ'ল কি আমাৰ চয়নাত্মক ভেদ্যতা সম্পন্ন অৰ্ধভেদ্য আৱৰণ হয়নে চয়নাত্মক অৰ্ধভেদ্য আৱৰণ এইটো এতিয়া এই যে আমাৰ অৰ্ধভেদ্য আৱৰণখনে কিদৰে কাম কৰে এই কামটো কৰিব এইটো জনাৰ আগতে তোমালোকে এটা বস্তু জানিবলগীয়া হ'ব সেয়া হৈছে আমাৰ দ্ৰব্যৰ প্ৰকাৰ হয়নে আমাৰ যে কোষীয় দ্ৰব্যবিলাক থাকে হয়নে কোষীয় দ্ৰব্যৰ আমি তিনিটা ভাগত ভাগ কৰিছোঁ কোষৰ আশে পাশে থকা দ্ৰব্যবিলাক বা সিহঁতৰ ধৰ্মৰ ওপৰত নিৰ্ভৰ কৰি কোষীয় দ্ৰব্যক বা যিকোনো দ্ৰব্যক আমি তিনিটা ভাগত ভাগ কৰিছোঁ সেই তিনিটা হ'ল কি আমাৰ আইসোটনিক হাইপোটনিক আৰু হাইপাৰটনিক সলিউশ্যন অৰ্থাৎ তোমালোকৰ অল্পহাৰী সমহাৰী আৰু অধিহাৰী হ'ব এইটো অধিহাৰী দ্ৰব্য এই তিনিটা দ্ৰব্যত আমি ভাগ কৰিছোঁ তেন্তে আজি আমি ডিছকাছ কৰোঁ এইটো আমি সেল মেমব্ৰেনৰ বিষয়ে অলপ পিছত ডিছকাছ কৰি আছোঁ তাৰ আগতে আমাক এইখিনি জানিব লাগে যে অল্পহাৰী দ্ৰব্য কাক বোলে অধিহাৰী দ্ৰব্য কাক বোলে বা সমহাৰী দ্ৰব্য কাক বোলে তোমালোকক চিম্পল এটা এক্সপেৰিমেণ্ট কৰিবলৈ দিয়া হ'ল ধৰি লোৱা আচ্ছা এইটো এটা ট্ৰে আছে হয় নহয় এই ট্ৰেত আমি কৰি লৈছোঁ কি একদম ফ্ৰেছ পানী লৈছোঁ ফ্ৰেছ পানী লৈ আমাৰ কণী যে আছে কণীটো বইল কৰি ইয়াৰ ওপৰৰ বাকলিখিনি আমি আঁতৰাই পেলালোঁ হয়নে আঁতৰাই পেলাৰ পিছত এই ট্ৰেত যদি আমি থৈ দিওঁ ফ্ৰেছ পানীৰ ট্ৰেত যদি আমি থৈ দিওঁ অলপ সময়ৰ পিছত আমি চাম কি ই উফন্দি উঠিছে আচ্ছা কিয় উফন্দি উঠিব তেনেহ'লে নিশ্চয় গম পাইছে সাধাৰণভাৱে তোমালোকে গম পাইছে যে আমাৰ এই দ্ৰব্যৰ পৰা পানীৰ অণু ইয়াত সোমাই গৈছে মানে ক'ত কণীৰ ভিতৰত সোমাই গৈছে সেইকাৰণে উফন্দি গৈছে এতিয়া তেনেহ'লে পানীৰ দ্ৰব্য বা পানীৰ কণিকা কেনেকৈ ইয়াত সোমাই গ'ল তেনেহ'লে আমি কৰিম কি আমি গম পাম যে ইয়াত এই দ্ৰব্যটো আমাৰ কি পাতল আছে এই দ্ৰব্যটো বাহিৰত যিটো দ্ৰব্য আছে সেই দ্ৰব্যটো পাতল হোৱাৰ কাৰণে ইয়াত পাতল কি হৈছে ইয়াত পানীৰ পৰিমাণ বেছি হয়নে পানীৰ পৰিমাণ বেছি হোৱাৰ কাৰণে ই কণীটোৰ ভিতৰত সোমাই যাব পাৰিছে তেনেহ'লে এনেকুৱা দ্ৰব্যক আমি ক'ম আইসোটনিক দ্ৰব্য অৰ্থাৎ অল্পহাৰী দ্ৰব্য অল্পহাৰী আচ্ছা তোমালোকে লিখি ল'বা অল্পহাৰী দ্ৰব্য তোমালোকক বুজিব লাগে বুজাৰ পিছত তোমালোকে নিজেই নোট বনাবা একচুৱেলি সেইটো হৈছে আমাৰ পঢ়াৰ নিয়ম যদি নুবুজা এনেই ৰাত্তা মাৰি একো লাভ নাই হয়নে এয়া চায়েন্স হয় চায়েন্সে যিকোনো ছাবজেক্টে হওক বুজিব লাগে একচুৱেলি আকৌ এবাৰ কৈ দিছোঁ তেন্তে বাহিৰৰ দ্ৰব্যৰ কোষ এটাৰ বাহিৰৰ দ্ৰব্যৰ যদি গাঢ়তা কম থাকে অৰ্থাৎ পানীৰ পৰিমাণ বেছি থাকে পানীৰ পৰিমাণ যদি বেছি থাকে তাৰমানে তোমালোকে গম পাবা ইয়াৰ গাঢ়তা কম যদি কম গাঢ়তা সম্পন্ন যদি দ্ৰব্য হয় তেন্তে সেই কম গাঢ়তা সম্পন্ন দ্ৰব্যৰ পৰা পানীৰ অণু কি হয় বেপন প্ৰক্ৰিয়াৰ যোগেদি আমাৰ কোষ এই কি কয় সেল মেমব্ৰেন যে আছে অৰ্থাৎ কোষ আৱৰণ যে আছে কোষ আৱৰণৰ মাজদি পাৰ হৈ কোষৰ ভিতৰত প্ৰৱেশ কৰে যদি প্ৰৱেশ কৰিল এই প্ৰক্ৰিয়াটোক আমি কি বুলি কওঁ আশ্ৰিতি বুলি কওঁ আশ্ৰিতি ইয়াত তোমালোকৰ এটা প্ৰশ্ন সোধা হয় যে আশ্ৰিতি বুলিলে কি বুজা তোমালোকে লিখিবা যে কম গাঢ়তা সম্পন্ন দ্ৰব্যৰ পৰা এখন অৰ্ধবদ্ধ আৱৰণৰ মাজেদি অধিক গাঢ়তা সম্পন্ন দ্ৰব্যলৈ হোৱা পানীৰ অণুৰ গতিকে আশ্ৰিতি বুলি কোৱা হয় আকৌ এবাৰ কৈ দিছোঁ যে কম গাঢ়তা সম্পন্ন দ্ৰব্যৰ পৰা পানীৰ অণু অধিক গাঢ়তা সম্পন্ন দ্ৰব্যলৈ গতি কৰা প্ৰক্ৰিয়াটোকে এতিয়া অৰ্ধবদ্ধ আৱৰণ মাজতে সোমাই দিলে বেছি ভাল অৰ্ধভেদ্য আৱৰণৰ মাজেদি অধিক গাঢ়তা সম্পন্ন দ্ৰব্যলৈ হোৱা পানীৰ অণুৰ গতিকে আমি কি বুলি কওঁ আশ্ৰিতি আচ্ছা তেনেহ'লে এই ক্ষেত্ৰত তোমালোকে অল্পহাৰী দ্ৰব্যৰ ক্ষেত্ৰত কি হ'ব আমাৰ আশ্ৰিতি প্ৰক্ৰিয়াৰ যোগেদি দ্ৰব্যটোৰ পৰা আমাৰ কোষলৈ পানীৰ অণু গতি কৰিব এতিয়া নেক্সট আমি এটা এক্সাম্পল লৈছোঁ এতিয়া ধৰা এই একেটাই ট্ৰে লৈছোঁ
একেটাতে ফ্ৰেছ পানী লৈছোঁ ফ্ৰেছ পানী লোৱাৰ পিছত তাত অলপমান আমি নেমু দিছোঁ নেমুৰ ৰস দিছোঁ তাৰপিছত দিয়াৰ পিছত আকৌ ইয়াত কৰিছোঁ কি আমি এটা কণী সোমাই দিছোঁ সেই ঠিক একে ধৰণৰ কণী হয় এইবাৰ আমি চাম কি যে কণীটো ফুলিও যোৱা নাই নতুবা ই খতৰাও পৰা নাই তেনেহ'লে কি গম পাম যে পানীৰ অণুৰ গতি কোনোফালে হোৱা নাই ভিতৰৰ পৰা বাহিৰলৈ অহা নাই নাইবা বাহিৰৰ পৰা ভিতৰলৈ অহা নাই তেনেহ'লে এনেকুৱা দ্ৰব্যক আমি সমসাৰী দ্ৰব্য বুলি কওঁ তেনেহ'লে ডিফাইন আমি কেনেকৈ কৰিম যি দ্ৰব্যৰ গাঢ়তা কোষ এটাৰ ভিতৰত থকা দ্ৰব্যৰ গাঢ়তাৰ সমান হয় তেনে দ্ৰব্যক আমি সমসাৰী দ্ৰব্য বুলি কওঁ নেক্সট আৰু এটা এক্সাম্পল আমি লৈছোঁ এতিয়া একেখন ট্ৰে কিন্তু এইবাৰ পানী বেলেগ হ'ব হয়নে এতিয়া নিমখ পানী ল'লোঁ চল্টি ৱাটাৰ নাই নিমখ পানী লোৱাৰ পিছত আমি কৰিলোঁ কি সেই একেধৰণে কণী এটাক আমি কৰিলোঁ কি বাকলিখিনি উলিয়াই লাহেকৈ পানীত থৈ দিছোঁ নিমখ পানী অলপ সময় কেইঘণ্টামান পিছত আমি চাম কেইঘণ্টাও নালাগে একচুৱেলি কেইমিনিটমান পিছতে আমি চাম যে কণীটো আমাৰ কি হৈছে খতৰা পৰি গৈছে অৰ্থাৎ ইয়াৰ আয়তন কমি গৈছে তেনেহ'লে ইয়াৰ আয়তন কমাৰ মানে কি যে আমাৰ কোষৰ এই যে কণীটো এটা কোষ কিন্তু তোমালোকে সেইকাৰণে আমি কণীটো এক্সাম্পল লৈছোঁ এতিয়া কণীৰ পৰা পানীৰ অণু বাহিৰলৈ ওলাই আহিছে কাৰ মাজেদি আমাৰ আৱৰণখনৰ কোষ আৱৰণখনৰ মাজেদি পাৰ হৈ বাহিৰলৈ ওলাই আহিছে এই পানীৰ অণু কোষৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাই অহাৰ কাৰণে আমাৰ কোষটো হৈছে কি খতৰা পৰিছে এই ক্ষেত্ৰত এই দ্ৰব্যটোক আমি কম অধিসাৰী দ্ৰব্য হাইপাৰটনিক মানে অধিসাৰী দ্ৰব্য তেনেহ'লে অধিসাৰী দ্ৰব্যৰ আমি ডেফিনিশ্যনটো কেনেকৈ লিখিম যে যি দ্ৰব্যৰ গাঢ়তা কোষীয় দ্ৰব্যৰ গাঢ়তাতকৈ বেছি যি দ্ৰব্যৰ গাঢ়তা মানে কোষীয় দ্ৰব্যৰ গাঢ়তাতকৈ বেছি উল্টাকৈ যদি তোমালোকে ক'ব বিচাৰিছা যি দ্ৰব্যত পানীৰ পৰিমাণ মানে কোষীয় দ্ৰব্যৰ পানীৰ পৰিমাণতকৈ বেছি কম উল্টাই ক'ব লাগিব কম বুলি ক'ব লাগিব কাৰণ পানীৰ পৰিমাণ যদি কম হয় তেনেহ'লে দ্ৰব্য এটাৰ গাঢ়তা বেছি হ'ব তোমালোকে ঘৰত যেতিয়া দালি খোৱা দালি যদি আমি পানী বেছিকৈ দিওঁ দালিখিনি ইয়াৰ গাঢ়তা কমি যায় খেলখেলা হয় হয়নে আকৌ যদি পানীৰ পৰিমাণ কম হয় তেন্তে দালিটো পূৰা টাইট হয় তোমালোকে গমে পোৱা ঠিক তেনেকৈ যি দ্ৰব্যত পানীৰ পৰিমাণটো কম হ'ব সি অধিক গাঢ়তা সম্পন্ন হ'ব আৰু পানীৰ পৰিমাণ যদি বেছি হয় তেনেহ'লে কম গাঢ়তা সম্পন্ন হ'ব তেনেহ'লে আমাৰ অধিসাৰী দ্ৰব্যত পানীৰ পৰিমাণ কম তাৰমানে কি ইয়াৰ গাঢ়তা বেছি অধিসাৰী দ্ৰব্যৰ গাঢ়তা বেছি সেইকাৰণে কোষ এটাৰ পৰাই পানীৰ অণু বাহিৰলৈ ওলাই আহে যদি এইটো দ্ৰব্যত থৈ দিয়া হয় আচ্ছা তেনেহ'লে তোমালোকে গম পালা অল্পসাৰী সমসাৰী আৰু অধিসাৰী দ্ৰব্য আকৌ এবাৰ ফ্ৰেছকৈ কৈ গৈছোঁ আচ্ছা যি দ্ৰব্যৰ বোলে চাবা আচ্ছা যি এইটো কণী ইয়াৰ পৰা ইয়ালৈ পানীৰ অণু গতি কৰিছে তেনেহ'লে এইটো হ'ব আমাৰ অল্পসাৰী দ্ৰব্য যি দ্ৰব্যৰ গাঢ়তা কোষীয় দ্ৰব্যৰ গাঢ়তাতকৈ কম সেইটো অল্পসাৰী দ্ৰব্য আচ্ছা এইটো গ'ল আচ্ছা তাৰপিছত আমাৰ আহিল কি সমসাৰী দ্ৰব্য আচ্ছা যি দ্ৰব্যৰ গাঢ়তা একোফালে যোৱা নাই কিন্তু দেই এইটো ক্ৰছ কৰি দিছোঁ যি দ্ৰব্যৰ গাঢ়তা কোষীয় দ্ৰব্যৰ গাঢ়তাৰ সমান সেইটো দ্ৰব্যক সমসাৰী দ্ৰব্য বুলি কোৱা হয় তাৰপিছত নেক্সট তোমালোকে চোৱা আনহাতে এইটো অধিসাৰী দ্ৰব্য নে ইফালে পানীৰ অণু ইফালে গতি কৰিছে বাহিৰলৈ গতি কৰিছে যি দ্ৰব্যৰ গাঢ়তা কোষীয় দ্ৰব্যৰ গাঢ়তাতকৈ বেছি সেই দ্ৰব্যক অধিসাৰী দ্ৰব্য বুলি কোৱা হয় এই অল্পসাৰী সমসাৰী অধিসাৰী দ্ৰব্যৰ বিষয়ে আমাক আলোচনা কিয় কৰিবলগীয়া হ'ল আচ্ছা তোমালোকলৈ এই কুৱেশ্যনটো থাকি গ'ল তোমালোকে অলপ চিন্তা কৰি ক'বাচোন লিখিবাচোন কমেণ্টত আচ্ছা নেক্সটত এতিয়া আমি যাওঁ আমাৰ মেইন পইণ্ট লৈ হয়নে মেইন পইণ্টটো তোমাক কুৱেশ্যনত দি দিছোঁ তোমালোকে কুৱেশ্যনটো আনচাৰ দিবলৈ চেষ্টা কৰিবা নোৱাৰিলেতো নেক্সট ভিডিঅ'ত এইটো আমি ছল্ভ কৰি দিম
আচ্ছা এতিয়া কথা হ'ল কি আমাৰ কোষাবৰণটোনো কিহৰে গঠিত কোষাবৰণ বহুত পৰিলোঁ ই অৰ্ধভেদ্য আৱৰণ হয় ই চয়নাত্মক অৰ্ধভেদ্য আৱৰণ হয় মানে ই কোষটোক কি কৰে এটা আকৃতি দিয়ে মানে কোষটোক নিৰাপত্তা দিয়ে মানে সিকিউৰিটি দিয়ে তোমালোকে গমেই পাইছা কিন্তু ই কিহেৰে গঠিত নিশ্চয় কিবা এটা পদাৰ্থৰ দ্বাৰা গঠিত হ'ব লাগিব আচ্ছা এইটো একচুৱেলি আমাৰ লিপিড আৰু প্ৰটিনেৰে গঠিত এণ্ড প্ৰটিন মানে প্ৰটিন লিপিড আৰু প্ৰটিনেৰে গঠিত তেনেহ'লে আমাৰ কোষাবৰণখন লিপিড আৰু প্ৰটিনৰ দ্বাৰা গঠিত গতিকে আজিৰ ভিডিঅ' এইখিনিতে শেষ কৰিবলৈ বিচাৰিছোঁ নেক্সটত আমি ডিছকাছ কৰিম এইটো ৰিলেটেড কিছুমান ইম্পৰ্টেণ্ট কথা আচ্ছা দেই তোমালোকে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইব কৰিবা প্লিজ থেংক ইউ